মানে আমি মানে আমাৰ প্ৰগ্ৰামটো এনেকুৱা হৈছে যে আমাৰ বিভিন্ন ধৰণৰ আমাৰ জীৱ জন্তুৰ লগত সংঘাত হয় বা কেতিয়াবা জীৱ জন্তু নেচাৰেলিও মৰে বা বিজুলীটো কেতিয়াবা মৰে বা ইলেক্ট্ৰিকুশ্যন হৈ মৰে তে আমাৰ জ্ঞানখিনি ধৰক কাৰোবাৰ অলপ বেছি থাকে কাৰোবাৰ অলপ কম থাকে তে জ্ঞানখিনি যাতে এটা ইলেক্ট্ৰিকুশ্যন হ'লে বা এটা হাতী কিবা এটা কাৰণত বেমাৰতে মৰিল বা কিবা কাৰণত মৰিলে সেইটো মৰাৰ কাৰণে তাৰ উচিত যিটো কাৰণ সেই কাৰণটো উলিয়াৰ কাৰণে বা কাৰণটো আমি যাতে চাইণ্টিফিকেলি আমি তাক বিচাৰি উলিয়াব পাৰোঁ সেইটোৰ কিছুমান পদ্ধতি আজি আলোচনা কৰা হৈছে। আমাৰ গুৱাহাটীৰ পৰা দুজন এক্সপাৰ্ট আহিছে আৰু আমাৰ লোকেল যিজন ভেটেনেৰী আমাৰ ডিষ্ট্ৰিক্ট ভেটেনেৰী অফিচাৰ আছে কোকৰাঝাৰ তেখেতো আহিছে চিৰাঙৰো আহিছে। সেইখিনি আমি আজি এটা মানে কৰ্মশালা এটা আমাৰ চলি আছে। এইটো কৰ্মশালা হ'লে আমাৰ লোকেল ভেটেনেৰিয়ানসকলৰ যথেষ্ট উপকৃত হ'ব। কি কৰিলে কেনেকৈ কৰিলে কেতিয়াবা আমাৰ ফৰেষ্টৰ কেছ কিছুমান থাকে অকণমান খেলি মেলিৰ কাৰণে কেছটো নষ্ট হৈ যায়। তো এই যাতে এনেকুৱা খেলি মেলি নহয় বা গোটেইকেইজনে ফিল্ডত একেটা পদ্ধতিৰে আগবাঢ়ি যায় যিটো আধুনিক পদ্ধতি আছে সেইবিলাক ধৰক সূক্ষ্মভাৱে আলোচনা কৰা হৈছে। আৰু বহুত ধৰণৰ এনেকুৱা বস্তু থাকে যিবিলাক বস্তু আলোচনাৰ মাধ্যমতহে বস্তুটো মানে প্ৰকাশ পায় বা মানুহে জানিব পাৰে। তে মই WTIৰ আমাৰ ডেকা ডাঙৰীয়াক আৰু আমাৰ দেউদাৰু বড়ো WTI তেখেতসকলক মই ধন্যবাদ জনাইছোঁ। তেখেতসকলে এই প্ৰগ্ৰামটো আমাৰ লগত মিলি আয়োজন কৰাৰ কাৰণে আৰু তেখেতসকলৰ পৰা আপোনালোকে অলপ কথা শুনি ল'ব। ৱাইল্ড লাইফ ট্ৰাষ্ট অফ ইণ্ডিয়াই মিলি এটা এদিনীয়া কৰ্মশালা অনুষ্ঠিত কৰিছে য'ত ভেটেনাৰী ডিপাৰ্টমেণ্ট আৰু আমাৰ যাতে ফৰেষ্ট ডিপাৰ্টমেণ্ট দুয়োটা ডিপাৰ্টমেণ্টে সহযোগ হৈ কাৰণ ৰিলেশ্যনটো ভাল হয় আৰু ডিপাৰ্টমেণ্টৰ যিখিনি টেকনিকেল এক্সপাৰ্টাইজ থাকে যাতে শ্বেয়াৰিং হয় লাৰ্ণিং হয় আৰু বহুত কাম থাকে যেনেকৈ আমাৰ যিহেতু গোটেই ৰায়মনাখন এটা গ্ৰাম্যাঞ্চলত অৱস্থিত গতিকে মানুহৰতো গৰু ছাগলী মানে এনিমেলৰ লগত সদায় এয়া হৈ থাকে। গতিকে ফিউচাৰ আমি যদি ডাঙৰ ডাঙৰ ইভেণ্টবিলাক বা কেনেকুৱা ডিজিজ স্প্ৰেড হয় বা কেতিয়াবা ৰেস্কিউ হ'বলৈ হ'লে আমাৰ ডক্টৰ লিমিটেড ডক্টৰ থাকে বা পষ্টমৰ্টম কৰিব লাগে এই গোটেইখিনি যদি মানে যিবিলাক ষ্টেণ্ডাৰ্ড প্ৰট'কল থাকে সেই প্ৰট'কলবিলাক যাতে সকলোৱে ফ'ল' কৰে। ইভেন যেতিয়া এটা ৱাইল্ড লাইফ কেছ মানে ধৰে মানে চিজ হয় ৱাইল্ড লাইফ মেটেৰিয়েল চিজ হয় তেতিয়া যাতে কোনবোৰ চেম্পুল লয় কেনেকৈ কোৰ্টত বা আমাৰ ইনভেষ্টিগেশ্যনৰ কাৰণে বা ফৰেঞ্চিক লেবৰেটৰীত কেনেকৈ পঠাব লাগে এই গোটেইখিনি যেতিয়া মানে ছিষ্টেমটো এটা ষ্টেণ্ডাৰ্ড প্ৰট'কল সকলোৱে ফ'ল' কৰে তেতিয়া কি হয় বস্তুবোৰ ৰেস্কিউটো সহায় হ'ব মানুহৰ আৰু মানে ৱাইল্ড লাইফৰ বেমাৰো কণ্ট্ৰল হৈ থাকিব আৰু লগতে নলেজৰো শ্বেয়াৰিং হৈ ৰিলেশ্যনটো ডিপাৰ্টমেণ্ট ভেটেনাৰী আৰু ফৰেষ্ট ডিপাৰ্টমেণ্টৰ ৰিলেশ্যনটো এটা ষ্ট্ৰং ৰিলেশ্যন বিল্ড হ'ব। এইখিনি আজি উদ্দেশ্য।